নমস্কাৰ ৰাইজসকল, আজি আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিলোঁ। যিহেতু আপোনালোকক মই ইউটিউবত ভিডিঅ'ছবিলাক আপোনালোকক দি আছোঁ, কিন্তু আমাৰ বিশেষকৈ কি হয়, যেতিয়া আমি কোনোবা এজন পেচেণ্টক হিলিং দিওঁ, আগতেও হয়তো দেখিছে আপোনালোকে, কিন্তু আজি মানে আমাৰ পেচেণ্ট এগৰাকী আছে ইয়াত, তেখেতৰ কাৰণে আমি হিলিং দিবলৈ লৈছোঁ। আৰু আমি হিলিং পৰ্যায়বিলাক কেনেকৈ ধৰণে দিওঁ, আপোনালোকে এজ এ হিলাৰ যদি আপোনালোকে ৰেকিৰ হয়, তেতিয়াহ'লে পৰাপক্ষত আপোনালোকে চাব যে এনেকুৱা এটা মই বিশেষ কৰিব পৰা নাই, হয়তো আপোনালোকে বহুত ভালকৈ কৰিব পাৰিব, কিন্তু মই যিখিনি থুলমূলকৈ কৰিব পাৰিছোঁ তেনেকৈ মই চেষ্টা এটা কৰিছোঁ যে ইয়াত কৰিব পাৰি। এনেকৈ আপোনালোকে চাব, পেচেণ্ট এজনক শুৱাই লোৱাৰ লগে লগে তেখেতক যেতিয়া আমি হিলিং দিওঁ বা ৰেকি কৰোঁ, এনাৰ্জিটো আমি হিল কৰোঁ, তেতিয়াহ'লে চাব লাগিব যে পেচেণ্টজনৰ মানসিক অৱস্থাটো কি হৈ আছে, তাৰোপৰি তেখেতৰ শাৰীৰিক অৱস্থা কি হৈ আছে। গোটেই বস্তুবিলাকক আমি চাই লৈ পেলাইহে আমি ৰেকি দিয়াটো আমাৰ প্ৰয়োজন হ'ব। তাৰোপৰি আমি গম পাম যে কি ধৰণে কৰিব লাগিব, ৰেকি এনাৰ্জি কি ধৰণে হিল কৰিব লাগিব, সেইখিনি আপোনালোকে গম পাব যদিহে আপুনি ৰেকি হিলাৰ হয়। আৰু সেইটো কাৰণে খুব ধুনীয়া কথা। আৰু এতিয়া চাওক, আমাৰ খুব মৰমৰ ছোৱালীজনী আহিছে তাই, আৰু বিশেষকৈ আমি মানে কি হৈছে, অন্য কথা একো নহয় যে আমি বহুতখিনি বস্তু এতিয়া মাস্ক লৈ আছে, ময়ো হয়তো ল'ম অলপ পিছত হিলিং দিয়া সময়ত বা কিবা এটা কৰা সময়ত। আপোনালোকে সদায় মনত ৰাখিব, যেতিয়া আপোনালোকে হিলিং দিবলৈ ল'ব, তেতিয়াহ'লে আপোনালোকে সদায় পেচেণ্টগৰাকীকো যদি পৰা যায়, তেখেতে মাস্ক যদি ল'ব পাৰে ল'বলৈ দিব, আৰু নিজে এজন হিলাৰ হিচাপে আপুনিও নিজৰ লোৱাটো খুব প্ৰয়োজন হ'ব পাৰে। তাৰোপৰি যিহেতু স্পৰ্শ চিকিৎসা, টাচেলিং থেৰাপি, আৰু ইয়াত এটা বস্তু আপোনালোকে চাব, যিহেতু তেখেতৰ লগত অহা পেচেণ্টজনৰ লগত অহা কোনোবা এজন অভিভাৱক লাগিলে আপোনালোকৰ ওচৰত থকাটো ভাল। কাৰণ কি কাৰণে খুব প্ৰয়োজন হয়, বহুত কথা থাকে তাত, সেইখিনি হয়তো আপোনালোকে গম পাব। তাৰোপৰি আৰু এটা কথা, আমি সদায় যেতিয়া ৰোগী এজনক চিকিৎসা প্ৰদান কৰোঁ, তেখেতে সদায় প্ৰথম দিনৰ পৰাই সুস্থ বুলি আমি ধৰি ল'ব লাগিব। তো সেইটো কাৰণে আপোনালোকে এজ এ ৰেকি হিলাৰ হিচাপে আপোনালোকে যদি কাম কৰিবলৈ বিচাৰে, খুব ধুনীয়াকৈ কৰিব পাৰিব, আৰু সকলোৱে ভাল হৈ যাব, সুস্বাস্থ্য সকলোৱে লাভ কৰিব। তো সেইটো কাৰণে আপোনালোকক আপোনালোকক মই দেখালোঁ যে এজন মানে হিলাৰে কি ধৰণে ৰেকিক আপোনাৰ ট্ৰিটমেণ্ট কৰিবলগীয়া হয়। এতিয়া আপোনালোকক মই এতিয়া দেখাবলৈ লৈছোঁ যে যিহেতু আমি হিলিং দিম, চ' সেইটো কাৰণে আমি কিছুমান বস্তু প্ৰয়োজন সাপেক্ষে আমি ল'বলগীয়া হয়। কেতিয়াবা মাস্কখনো আপুনি ল'বলগীয়া হ'ব পাৰে, মই কৈছোঁ যিহেতু, কাৰণ ৰোগীজনৰ কাৰণেও ভাল, আপোনাৰ কাৰণেও ভাল হ'ব পাৰে। চৰ্দি জ্বৰ কাহ যদি আহি যায়, কিবা এটা হয়, তাত ভাইৰেল ফ্লু হ'লে আপোনাৰ কাৰণেও প্ৰব্লেম আহিব পাৰে, বা তেখেতৰ কাৰণেও হ'ব পাৰে, আপোনাৰ যদি হৈ আছে তেখেতৰ নাই হোৱা। তো সেইটো কাৰণে আমি মাস্কখন লোৱা মেলাৰ পিছত আপোনালোকক অকণমান মই দেখাই দিছোঁ, হিলিং দিয়া পৰ্যায়ত আমি ধৰক যিমানটা পইণ্ট থাকিব, সেই পইণ্টবিলাকত আমি হিল কৰি যাব লাগিব। গম পাব, গোটেই হিলাৰসকলে গম পাব, যিসকলে ৰেকি ভালকৈ জানে বা শিকিছে তেওঁলোকে। তো সেইটো কাৰণে আজি এইখিনি খন্তেক মুহূৰ্তৰ কাৰণে আপোনালোকক অকণমান দেখালোঁ আমি কেনেকৈ হিলিং দিওঁ ৰেকিক। আমি গোটেই ফ্ৰণ্ট হেডৰ পৰা এই মূৰৰ, আমাৰ যিহেতু ৰেকিত 24 পইণ্টছ আছে, 7 চক্ৰাছ আছে, 7টা চক্ৰ বেলেঞ্চ কৰাৰ উপৰিও 24টা পইণ্টত দিবলগীয়া হয়। ৰোগ অনুসৰি আমাৰ যিবিলাক কিতাপ আছে, কিতাপত আমাৰ লিখা আছে কোনটো ৰোগৰ ক্ষেত্ৰত কিমান দিব লাগিব, ক'ত দিব লাগিব, কেনেকৈ দিব লাগিব, বা আমি ট্ৰেইনিঙত সেইখিনি বস্তু শিকাওঁ। চ' সেইটো কাৰণে যিসকল ৰেকি হিলাৰ হয়, আপোনালোকে ভালকৈ শিকক, ভালকৈ শিকি লৈ পেলাই আপোনালোকে কাম কৰক। আৰু সদায় মই এটা কথা গম পাওঁ যে নিশ্চয় ভাল হ'ব, যেতিয়া ৰেকিৰ ওচৰত কোনোবা আহিব বা ৰেকি হিলিং থেৰাপিষ্ট এজনৰ ওচৰত কোনোবা আহিব, আপুনি ভালকৈ যদি হিলিং দিয়ে, তেওঁ ডেফিনেটলি ভাল হ'ব। ঠিক আছে ৰাইজসকল, আজিলৈ পুনৰবাৰ আপোনালোকক এইখিনি খন্তেকীয়া কিবা এটা দেখালোঁ, ভুলে শুদ্ধ কিবা এটা কৈছোঁ হয়তো, যদি ভুল হৈছে ক্ষমা কৰিব, কিন্তু আপোনালোকে ভৱিষ্যতলৈ আৰু এনেকুৱা কিছুমান ভিডিঅ' কিছুমান পাব। আজিলৈ সামৰিছোঁ, নমস্কাৰ, ধন্যবাদ।